Hey guys, welcome back to my YouTube channel. Akota notun video le মোৰ YouTube channel le সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিম ট্ৰুকলাৰৰ ওপৰত। কিয়নো ট্ৰুকলাৰতে বহুত স্ক্যাম কৰি আছে। কেনেকৈ কৰি আছে আপুনি হয়তো নাজানিব পাৰে। যদি ভিডিওটো সম্পূৰ্ণকৈ চাই তেতিয়া গম পাব যে ট্ৰুকলাৰতে কেনেকৈ স্ক্যাম কৰে। আপুনি আপোনাৰ মোবাইলত ট্ৰুকলাৰ ডাউনলোড দিছে, কিন্তু আপুনি গম পোৱা নাই যে আপোনাৰ লগতে আপোনাৰ তাত যিমান কন্টাক্ট আছে সবৰে ট্ৰুকলাৰতে পাৰমিশন লৈছে আৰু সকলো বিপদ পৰিব। আপুনি বিপদত পৰিবই। আপোনাৰ কন্টাক্ট লিষ্টত যিমান নাম্বাৰ আছে সকলোখিনি বিপদ পৰিব। কেনেকৈ? গতিকে তেতিয়া বেছি দেৰি নকৰি ভিডিওটো তো গাইজ আপুনি ট্ৰুকলাৰটো ইনষ্টল দিলে তেতিয়া আপোনাৰ তাত কিছুমান পাৰমিশন নাই। এলাও কৰিব যে পাৰমিশন আপোনাৰ লোকেশ্যন, আপোনাৰ কণ্টেক্ট, আপোনাৰ জিমেইল, আপোনাৰ মাইক্ৰফোন সবৰ পাৰমিশন লৈ পাৰমিশন লোৱাৰ ফলত কি আপোনাৰ যে কণ্টেক্টৰ পাৰমিশন লয় যে আপোনাৰ মোবাইলটোত যিমানখিনি কণ্টেক্ট আছে বা 400 আছে বা 500 আছে, যিমানখিনি কণ্টেক্ট আছে গোটেই কণ্টেক্টগালৰ ফোন নম্বৰবিলাক ট্ৰুকলাৰৰ ওচৰত গুচি যায়। আৰু আপোনাৰ মোবাইলতে কিছুমান মেছেজ সোমায় যে বেংকৰ মেছেজ সোমাওক বা বেলেগ কাৰোবাৰ মেছেজ সোমাওক বা আপুনি কাৰোবাৰ লগত কথা পাতি আছে, সকলোবিলাক ট্ৰুকলাৰতে চাই থাকিব পাৰে। আৰু আপোনাৰ যিটো বেংক একাউণ্ট, সেই বেংক একাউণ্টৰ যেতিয়া বেলেঞ্চটো তললৈ যায় তেতিয়া আপোনাক ট্ৰুকলাৰে কিছুমান লোনৰ অফাৰো দিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বহুত স্কেম হৈ আছে ট্ৰুকলাৰটোৰ লগত। আৰু ট্ৰুকলাৰটো হৈছে এটা ইউৰোপিয়ান কোম্পানী। ইউৰোপত GDPR ৰুলৰ মতে তাত কোনো ডাটা চুৰ কৰাৰ ৰুল নাই। ডাটা যিটো চুৰ কৰে মানে ডাটা চুৰ কৰাৰ ৰুল নাই। কিন্তু যেতিয়া সেইটো হয় তেতিয়া ট্ৰুকলাৰটোৱে ইণ্ডিয়াত তেওঁলোকৰ যিবিলাক চাৰ্ভাৰ আছে ইণ্ডিয়াত শ্বিফ্ট কৰি দিয়ে। আৰু ইণ্ডিয়াততো এইবিলাকৰ কোনো ৰুল নাই ন, ডাটা চুৰ কৰা যায়, কোনোবা ডাটা লৈছে, কোনো একদম ফৰকেই নপৰে, ইয়াত দৰকাৰেই নাই কাৰোবাৰ ডাটা লৈছে কিবা লৈছে। আৰু যেতিয়া ট্ৰুকলাৰটো ইণ্ডিয়াত থাকি টেক্স দিব লাগে তেতিয়া আকৌ সেই কোম্পানীটো ট্ৰুকলাৰ কোম্পানীটো আকৌ এটা ইউৰোপিয়ান কোম্পানী হৈ গুচি যায়। এতিয়া ইউৰোপত কোনো টেক্স দিব নালাগে। গতিকে এনেকুৱা ধৰণৰ কিছুমান স্কেম চলি আছে। আৰু কিন্তু এটা কথা, ট্ৰুকলাৰৰ যিটো ইউজাৰ বেছ হৈছে সেইটো হৈছে 300 মিলিয়ন আৰু কণ্টেক্ট ডাটা বেছটো হৈছে কণ্টেক্ট বেছ আছে 5.7 বিলিয়ন। চাওক আপোনালোকে তাত ডিফাৰেঞ্চটো চাওক কিমান আছে। আৰু আপোনালোকে গম পোৱা নাই যে কেনেকৈ ট্ৰুকলাৰতে পইচা যে পায়, ট্ৰুকলাৰতে পইচা কেনেকৈ আৰ্ণ কৰে, কোম্পানীতে পইচা কেনেকৈ আৰ্ণ কৰে আপোনালোকে জানেনে? আপোনালোকে যে কাৰোবাৰ নাম্বাৰৰ পৰা আপোনাক ফোন আহিলে, অচিনাকি নাম্বাৰৰ পৰা বা আপুনি কাৰোবাক ফোন কৰিলে আপোনাৰ ডাটাটো অন আছে, যেতিয়া তলত এটা এড আহে, আপোনাক মই ধুনীয়াকৈ দেখাই দিছোঁ, চাওক তাত এটা এড আহে। সেই এডটোৱে সেই কোম্পানীটোৱে মানে ট্ৰুকলাৰটোক পইচা দিছে। সেই পইচাটো আপুনিতো কোনো নহয়, আপুনি কাৰোবাক ফোন কৰিছে, আপোনাৰ মোবাইলৰ স্ক্ৰীণত এটা এড চলি গৈছে, তাৰ বিনিময়ত ট্ৰুকলাৰটোৱে পইচা পাইছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান স্কেম চলি আছে ট্ৰুকলাৰটোৰ লগত। যদি আপুনি ট্ৰুকলাৰটো ইনষ্টল কৰি ৰাখিছে, যদি আপোনাৰ মোবাইলত মোৰ কণ্টেক্ট আছে, তেতিয়াহ'লে মোৰ যিবিলাক নাম্বাৰটোৰ যিবিলাক এক্সেছ, জিমেইল ID হওক কিবা হওক ক'ত মোৰ একাউণ্ট আছে, ফেচবুকত আছে, ইউটিউবত ৰেজিষ্টাৰ আছে নেকি, বেংকত কোন বেংকত আছে, সকলোখিনি পাৰমিশন ট্ৰুকলাৰতে গম পাইছে। আপোনাৰতো গম পাইছে আৰু আপোনাৰ মোবাইলত যিমানখিনি কণ্টেক্ট আছে তেওঁলোকৰখিনিও গম পাইছে। যদি ট্ৰুকলাৰ ইউজ কৰিছে তেতিয়াহ'লে সেইটো জানি লওক আৰু আপোনালোকে। আৰু আজিকালি মোবাইলত যিবিলাক ছফ্টৱেৰ আছে সেই ছফ্টৱেৰবিলাকত এটা হেৰি হৈছে যে স্কেম কল। আপোনালোকে হৈছেগৈ ট্ৰুকলাৰটো স্কেম কলবিলাক ব্লক কৰি দিয়ে, কিন্তু এইটো নহয়। আপোনালোকৰ যিটো মোবাইল নতুনকৈ যদি কিনিছে, এণ্ড্ৰইড যদি আপোনাৰ 12 আছে বা 11 আছে, তেতিয়া আপোনালোকৰ তাত এটা অপশ্যন আছে যে যিবিলাক স্কেম কল আছে সেইবিলাক অট'মেটিক ব্লক কৰি দিয়ে। এইটো নতুনকৈ আহিয়ে গৈছে, ট্ৰুকলাৰ কোনো দৰকাৰেই নাই। গতিকে এনেদৰে কিমান ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিয়ক যাৰ যোনে ট্ৰুকলাৰ ইউজ কৰি আছে। গতিকে এনেকুৱা ধুনীয়া ভিডিঅ' আৰু আহি থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি থৈ দিব।